নমস্কাৰ, মই শেৱালীৰ সুবা দ্য ফ্ৰেগ্ৰেন্স অফ নাইট কুইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে দিয়া মৰম আৰু উৎসাহৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। যদি আপোনালোক মোৰ চেনেলটোত নতুন তেন্তে হ'লে মোৰ আগৰ ভিডিঅ'টোৰ লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, যদি বিচাৰে চাব পাৰিব। ক'ভিড পজিটিভ হৈ থকাৰ সময়ত আমাৰ মা দেউতাক কি খাদ্য খুৱাইছিলোঁ বা কোনখন খাদ্য তালিকা ফ'ল' কৰি আমি উপকৃত হৈছিলোঁ তাকে জনাওঁ বুলি আহিলোঁ। আশা কৰোঁ আপোনালোক অলপ হ'লেও উপকৃত হ'ব। মই কোনো স্বাস্থ্যকেন্দ্ৰৰ লগত জড়িত ব্যক্তি নহয়। যিখিনি খাদ্য খাই বা যিখন খাদ্য তালিকা ফ'ল' কৰি আমি উপকৃত হৈছিলোঁ তাকেহে জনাওঁ বুলি আহিলোঁ। তেন্তে হ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। খাদ্যৰ ভিতৰত আমাৰ আগৰে পৰা এটা অভ্যাস আছে যে আমাৰ ৰাতিপুৱাটো সদায় আৰম্ভ হয় এগিলাচ কুহুমীয়া গৰম পানীয়ে। তো এতিয়াও আমাৰ সেইটো ক্ষেত্ৰত ব্যতিক্ৰম হোৱা নাছিলে। সেই কুহুমীয়া গৰম পানী গিলাচ খোৱাৰ আধা ঘণ্টাৰ পাছত আমি খাইছিলোঁ একাপ গ্ৰীণ টি। গ্ৰীণ টিটো ডাইৰেক্ট খাবলৈ অকণমান অসুবিধা পাওঁ, সেইকাৰণে তাৰ লগত অকণমান মৌ মিলাই গ্ৰীণ টি খাইছিলোঁ। গ্ৰীণ টি খোৱাৰ আধা ঘণ্টা 45 মিনিটছমানৰ পাছত আমি লাল চাহ লগত বিস্কুট, কেক, ভুজিয়া বা পানী পিঠা তেনেকুৱা ধৰণৰ কিবা এটা খাইছিলোঁ। লাল চাহ কাপ বনাওঁতে আমি সদায় অকণমান আদা আৰু 4-5টা জালুক থেতেলিয়াই দিছিলোঁ আৰু লগতে 4-5 খিলামান তুলসী পাত দি দিছিলোঁ। তেনেকৈ খালে চাহকাপ খায়ো ভাল লাগে আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। এতিয়া আহোঁ আমাৰ হেভি ব্ৰেকফাষ্টটোৰ ফালে। তো আমাৰ তাৰ 1-1.5 ঘণ্টামানৰ পাছত আমি খাওঁ আমাৰ হেভি ব্ৰেকফাষ্টটো। তো হেভি ব্ৰেকফাষ্টত আমি সদায় খাওঁ গাখীৰে বনোৱা অ'টছ। অ'টছত মই সদায় ড্ৰাই ফ্ৰুইটছ নহ'লে ফ্ৰেছ ফ্ৰুইটছ ব্যৱহাৰ কৰিছিলোঁ। ড্ৰাই ফ্ৰুইটছৰ ভিতৰত ধৰক কাজু, কিচমিচ, এলমণ্ড এনেকুৱা জাতীয় দি বনাইছিলোঁ, নহ'লে ফ্ৰেছ ফ্ৰুইটছ যেনে ধৰক কল, আপেল থাকিলে সেয়া দি পেলাইও বনাই খাইছিলোঁ। অ'টছৰ লগত আমি সদায় খাইছিলোঁ এটা বইল এগ আৰু গাজি মগু। অ'টছ খোৱাৰ 2 ঘণ্টামানৰ পাছত আমি সদায় খাইছিলোঁ ফ্ৰুইটছ। ছিজনেল ফ্ৰুইটছ যিটো পোৱা যায় সেইটোৱে খাব পৰা যায়। এতিয়া যিহেতু আমৰ বতৰ, আমাৰ মাহঁতৰ অসুখ হোৱা 2 মাহ হৈ গ'ল, কিন্তু আম এতিয়া প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে আমি বেছিভাগ আমেই খাইছিলোঁ। আম নহ'লে বেছি গৰম যেন লাগিলে তৰমুজ খাইছিলোঁ, নহ'লে ডালিম পালে ডালিম খাইছিলোঁ। ফ্ৰুইটছ খোৱাৰ আমাৰ 2 ঘণ্টামানৰ পাছত আহিলে আমাৰ লাঞ্চ টাইম। লাঞ্চত আমি অসমীয়া মানুহ, গতিকে মাছ মাংস কিবা এটা নহ'লেতো আমাৰ নহয়েই, কাৰণ আমাৰ এসাঁজ নিৰামিষ ভাত খালে এনেকুৱা লাগে যেন আমি বহুত দিন নিৰামিষেই খাই আছোঁ। গতিকে মাছ মাংস কিবা এটাতো লাগেই। কিন্তু এইটো সময়ত যিহেতু ডাইজেষ্টিভ ছিষ্টেমটো অলপ উইক হৈ থাকে, গতিকে আমি যিমান পাৰোঁ মছলাজাতীয় খাদ্য এভইড কৰিছিলোঁ আৰু মাছেই খাইছিলোঁ। আৰু মাছৰো মছলাৰে নবনাই, বেছিভাগ মই মাছৰ টেঙা জোলেই বনাইছিলোঁ, বিভিন্ন ধৰণে টেঙা জোল বনাইছিলোঁ। আৰু মাংসও যদি কেতিয়াবা খাওঁ তেন্তে হ'লে বহুত কম মছলা দি পিঁয়াজ সৰহকৈ দি বনাই খাইছিলোঁ। লাঞ্চৰ শেষত আমি সদায় দৈ খাইছিলোঁ। দৈটো যিহেতু এটা বহুত ভাল ইমিউন বুষ্টাৰ, সেইকাৰণে সদায় আমি মেক্সিমাম টাইমেই দৈ খাবলৈ চেষ্টা কৰিছিলোঁ। দৈটো কেঁচা গাখীৰৰ যদি দৈ খাওঁ তেন্তে হ'লে কফ বা চৰ্দি হোৱা চান্সেছ এটা থাকে, গতিকে আমি কেঁচা দৈৰ ঠাইত গৰম গাখীৰৰ দৈ বনাইছিলোঁ, নহ'লে মিঠা দৈ বনাইছিলোঁ। যদি আপোনালোকে বিচাৰে তেন্তে হ'লে মিঠা দৈৰ ৰেচিপিটো মই কেতিয়াবা নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া আহোঁ আমাৰ লাঞ্চৰ পিছত ইভিনিং স্নেক্সলৈ। তো আমাৰ গধূলি চাহকাপ সদায় অলপ আমাৰ খোৱা দেৰি হয়, গতিকে লাঞ্চৰ আৰু গধূলি চাহকাপৰ মাজত এটা দীঘলীয়া গেপ পৰি যায়। প্ৰব্লেম থাকে যে তেওঁলোক বৰ পটককৈ উইক হৈ যাব পাৰে, গতিকে আমি সঘনাই 2 ঘণ্টাৰ মূৰে মূৰে কিবা এটা হ'লেও খাবলৈ দিবলৈ চেষ্টা কৰি আছিলোঁ। সেই গতিকে লাঞ্চ আৰু ইভিনিং চাহ খোৱাৰ মাজৰ টাইমটো আমি ক্ষীৰ, চেৱৈ নহ'লে হালোৱা তেনেকুৱা জাতীয় কিবা এটা খাইছিলোঁ। বেছিকৈ নহয়, অলপকৈ কিন্তু কমকৈ খাইছিলোঁ। যিহেতু কমকৈ ঘনাই খোৱাটোৱে আমাৰ আছিলে মেইন ষ্ট্ৰেটেজি, সেইটোকে আমি ফ'ল' কৰিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া সেয়া খোৱাৰ পাছত আহিল আমাৰ গধূলি চাহকাপলৈ। গধূলি চাহকাপ আমি লাল চাহ আৰু লগত লাইটকৈ কিবা এটা খাইছিলোঁ। মই ৰাতিপুৱা যেনেকৈ বনাওঁ বুলি কৈছিলোঁ তেনেদৰেই বনাইছিলোঁ। এই আদা, তেজপাত বা জালুক দি তেনেদৰে বনাইছিলোঁ। তেনেকৈ খালে অকণমান লাল চাহটো ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে ভাল বুলিতো জানেই সকলোৱে।
চাহৰ পিছত আহিলোঁ আমি ডিনাৰৰ ফালে। তো ডিনাৰত আমি সদায় ৰুটি খাইছিলোঁ। ৰুটিৰ লগত ডাল চব্জি নহ'লে পনীৰ আৰু কেতিয়াবা মাংসও খাইছিলোঁ। ডাল চব্জিৰ লগত ৰুটি খাওঁতে কিছুমানৰ গেছৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ এইটো সময়ত ডাইজেষ্টিভ ছিষ্টেমটো অলপ উইক হৈ থাকে আৰু আমাৰ মা দেউতাৰ অলপ গেছৰ প্ৰব্লেম আগৰ পৰা আছিলেই। গতিকে ৰুটিৰ লগত মই 2 চামুচমান ভাত দিছিলোঁ, যাতে গেছৰ প্ৰব্লেমটো নহওক আৰু খানাটো লাইট হৈ থাকক। কিন্তু আমাৰ খাদ্য তালিকাখন ইয়াতেই শেষ হৈ নাযায়। ডিনাৰ কৰাৰ পাছত আৰু শোৱাৰ আগত আমি খাইছিলোঁ এটা বিশেষভাৱে বনোৱা ইমিউন বুষ্টাৰ। হয়, যিটো ইমিউন বুষ্টাৰ আমি খাই সঁচাকৈ বহুত উপকৃত হৈছিলোঁ। সেইটো হৈছে হালধি গাখীৰ। হালধি গাখীৰটো এটা বহুত ভাল ইমিউন বুষ্টাৰ হিচাপে পৰিগণিত, সেইটো হয়তো সকলোৱে জানি। কিন্তু হয়তো আপোনালোকে নাজানিব পাৰে যে শোৱাৰ আগত যদি হালধি গাখীৰ খাই শুৱে তেন্তে ৰাতিৰ টোপনিও বহুত ভাল হয়। আৰু এইটো খাই আমি সঁচাকৈ বহুত উপকৃত হৈছিলোঁ। এইখিনিয়ে আছিলে আমি ব্যৱহাৰ কৰা খাদ্য তালিকা। আৰু এইখন খাদ্য তালিকা আমি সেই 14 দিনেই নহয়, তাৰ পাছত আজিলৈকে ফ'ল' কৰি থাকিবলৈ চেষ্টা কৰি আছোঁ। আশা কৰোঁ আপোনালোক অলপ হ'লেও উপকৃত হৈছে। যদি ভাবে যে ভিডিঅ'টো অলপ হ'লেও হেল্পফুল হয়, তেন্তে হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।